হাই হেল্ল' নমস্কাৰ মই মৌচুমী চৌধুৰীয়ে সকলোকে অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি। তেনেহ'লে ব'লকচোন আমি গন্তব্যস্থানলৈ আগবাঢ়োঁ আৰু এইয়া অকোৱা পকোৱা পথেৰে আমি আগবাঢ়ি আছোঁ দেই। সকলোৱে সুন্দৰকৈ উপভোগ কৰি যাওক। হে গাইজ চাওকচোন কি সুন্দৰ মনোমোহা পৰিৱেশ, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। সকলোৱে ভাল পায় সেউজীয়া পৰিৱেশ, মই জনীয়েতো আৰু ক'বই নালাগে দেই। গাইজ আমি এতিয়া ভাত খাব সোমাইছোঁ এই ৰেষ্টুৰেণ্টত আৰু নাগ মন্দিৰৰ ওচৰতে হয় ৰেষ্টুৰেণ্টখন আৰু আপোনালোকক সকলো দেখাই গৈ থাকিম। তেনেহ'লে আহক তেতিয়াহ'লে। এতিয়া আৰু সকলোৱে পেট পূজা কৰাহে কথা আৰু বহুত ভোক লাগিছে গাইজ। এয়া দেখিছেনে ভাগৰুৱা হৈ আছে আমাৰ সৰু আৰু কচুগুটি অৰ্থাৎ অমৰজিৎ ভাইটি। আৰু এতিয়া আকৌ আমি গন্তব্যস্থানলৈ তেনেহ'লে আগবাঢ়োঁ আৰু লগতে আপোনালোককো লৈ গৈ থাকোঁ। ব'লক তেনেহ'লে। পাহাৰখনৰ কথা ভাবি আছোঁ। চাওকচোন কিমান সুন্দৰকৈ পাহাৰখন আৱৰি আছে, লগতে ভিউ উপভোগ কৰা মজাই বেলেগ। তাকে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মই জনী বিলীন হৈ পৰিছোঁ আৰু ভাবিছোঁ কি অকণমান স্মৃতি হিচাপে আৰু আপোনালোকৰ মাজতো সাঁচি ৰাখোঁ। ইয়াতে আমি থাকিম, অলপ ওপৰত আহিছোঁ এতিয়া, অকণমান চাহ তাহ খাই লওঁ আৰু আকৌ ওলাই যাম। সকলো দেখাই থাকিম, আপোনালোকে সুন্দৰকৈ মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আহি গ'লো এতিয়া মণিশ্ৰী আৰু আপোনালোকক দেখাবলৈ একদম সাজু হৈ আছোঁ আৰু সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ দেই। চাই গৈ থাকিব তেনেহ'লে। এতিয়া ওপৰলৈ আহি আছোঁ, বহুত ডাঙৰ হয় মণিশ্ৰীটো আৰু চাবচোন বাৰু কেনেকুৱা পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিন্তু দেই। আকৌ আজিৰ ভিডিঅ' গাইজ ইমানেই আছিলে। আকৌ নতুন এক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ।